Hey dosto, welcome to my YouTube channel. So guys, আজি আমি আহি গলো নিয়া পিকনিক। এয়া সব আমাৰ দলপত্তি আমাৰ দলপত্তি এফালে আমাৰ যাদৱ এটো কিহৰ ঠেং কাটি আছে হিহে গম পাব দেই পুৰা কাটিছে। ও ইয়াৰ ভিডিও আছে মোৰ লকিবা। তাৰপিছতে আমাৰ এফালে ভাইটি কেইটামানক এইকেইটা ধোৱা পখলাত লগাই দিছো। বাসন ধুইছে এটা আকৌ চালনি এটাত পানী উঠাইছে। এইফালে যাদৱে খৰি এডাল কাটি আছে তাতকে খালি দীঘল খৰিডাল। ফালে ট্ৰেইনৰ দলং ফালে এজনে চৌকা জ্বলাবলৈ ৰেডি। এখেতে আকৌ চাদা খোলাৰ পৰা আৰম্ভ কৰিলে। ফালে ধন ভৰালি পোচ ফালে আমাৰ নাচনীসকলে কটা কুটাত ব্যস্ত। দুজনী মানৰ বোলে পিয়াঁচে চকুত ধৰিছে। আমাৰ চবতকৈ শকত নাচনীজনী বৰ মৰম লগা পায়। এখেতৰ আকৌ দুখ বৰ বেজাৰ। চাওঁতে মাংস হৈয়ে গ'লগৈ। আমাৰ দলপতিয়ে মাংস খুব কেৰাহী লৰাইছে। কেনেকুৱা টেষ্ট হয় খোৱাৰ পিছতহে গম পাম আৰু। ফালে খুব গুগলি ডেন্স চলি আছে। শ্ৰীকৃষ্ণ কলীয়া কৃষ্ণ মাজতে সোমাই লৈছে। বালা আমাৰ বালা দেখিছেতো। এতিয়া ইয়াৰ পিছতে স্বামী আহি গ'ল পুষ্পাৰাজ। ইয়াৰ পিছতে সকলোৱে ধুনীয়াকৈ ভাত সাজ মিলিজুলি খাই ক'লে অকণমান ফূৰ্তি কৰিলোঁ। ফূৰ্তি ফাৰ্তা কৰি আৰু নাচৰ একদম খুব জোৱাৰ উঠিলে সেইদিনাখন। যে কি নহওক ভাল লাগিলে। বছৰটো চাওঁতে পাৰেই হৈ গ'ল। অহা বছৰ পুনৰ লগ পাম সকলোকে। সকলোৱে আশীৰ্বাদ কৰিব অহা বছৰ যাতে ইয়াতকৈও ভাল হয় আমাৰ প্ৰগ্ৰেমবিলাক। নাচি বাগি শেষ কৰি এতিয়া কেইজনমানে ক'লে আকৌ ফটোশ্বুট কৰোঁ। এয়া আমাৰ বালা। সকলোৱে কেইকপিমান ফটো উঠি আৰু লাষ্টত ঘৰা-ঘৰি হ'লোগৈ আৰু। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।